এবাৰ মেলা নে কি হৈছে বোলে আমাৰ বোকাহাটত আকৌ আগতে হ'লে বোলে হনুমান মেলা এবাৰ কি মেলা হৈছে বোলে আনন্দ মেলা নে কি হৈছে বোলে তাতে সম্পূৰ্ণকৈ আৰম্ভ হোৱাই নাই এই মানুহ দেখিছেনে বাৰু পূৰা একদম হেভি আৰু মেলা বুলি ক'লে আমাৰ বোকাহাটত হেভি কিন্তু কি বুলি ক'ম এতিয়া আমাৰ বোকাহাটত বোলে বহুতবাৰ মেলা হোৱা নাছিলে তাকে বোলে মেলাত এবাৰ ঢেৰ মানুহ হ'ব তাকে ময়ো এবাৰ সোমাই গৈছোঁ আৰু দেই এই আমাৰ বোলে গৰম দিনত পিন্ধিবলৈ বোলে এনেকুৱা কি বুলি কয় হ'লে এনেকুৱা পেণ্ট কেইটামান ল'ব লাগিব বোলে এই গৰমতে দোকানত কিনিব লাগেতো আমি দোকানৰ পৰা ডাইৰেক্ট চিধা গুচি আহিছোঁতো এই আমাৰ এই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই তথাপিও এইবোৰ চাইছোঁ আৰু দেই ইয়াতে গাৰ্লফ্ৰেণ্ড থকা হ'লে লৈ দিলোহেঁতেন এতিয়া নাই নহয় আকৌ আমাৰ প্ৰশান্ত বোলে এই লাষ্ট কৰিছোঁ এই বলক চিট নোলায় বোলে আমাৰ প্ৰশান্ত এই প্ৰশান্ত কি লাষ্ট হা এতিয়া কি ক'ম বাৰু চাই বোলে ধুনীয়া লাগিছে এইকেইডাল কিন্তু গাৰ্লফ্ৰেণ্ড এজনী থকা হ'লে এনেকৈ একোচা লৈ দিলোঁহেঁতেন কিন্তু এতিয়া ভাগ্যখনেই মোৰ বেয়া নাই কি নাজানো আৰু দেই চাই দিব নকওঁতেই দেখোন আপোনালোকে এজনী চাই দিবচোন মোৰ কাৰণে এবাৰ ভাবিছোঁ বহাগৰ 35 তাৰিখে বিয়াখনকৈ পাতি দিম বুলি ভাবিছিলোঁ হ'লে ছোৱালী এজনী নাই নহয় এতিয়া বিয়াখন পাতিবলৈ মই অলপ মানুহটো দবলা যে সেইটো কাৰণে গাৰ্লফ্ৰেণ্ডবোৰ নকৰে মানে ছোৱালীজন সৰুতে কিমান উঠিলেও নহয় কি ক'ম আৰু এতিয়া এই বস্তুটোলৈ আহিছিলোঁ কিন্তু বন্ধ হৈ কৰি দিলে নহয় এখন এতিয়া কাইলৈ আহিম আৰু আকৌ এবাৰ তেতিয়া কাইলৈ আকৌ লগ পাম আৰু দেই একদম ধুনীয়া ধুনীয়া ছোৱালী ঘূৰি ফুৰিছে ইয়াতে আপুনি চাই ল'ম বুলি ভাবিছোঁ এতিয়া কথাটো পাতিব লাগিব কিন্তু আজিলৈ নহ'ব আৰু মেলা সামৰিছেগৈ আৰু বোলে একদম এইখন এখন ডাঙৰ ৰেল এটা ৰেল গাড়ী গুচি পেলাই বোলে এইটো চাকৰিটো বন্ধ কৰিব আৰু চাগে কিন্তু কাইলৈ লগ পাম আৰু ইয়াত আৰু দেই এই বহুত বছৰৰ মূৰত বোলে আহিছিলে এইটো বাইক চলোৱাটো কি নাম আপোনালোকে জানিলে কমেণ্টটো আৰু লিখি দিবগৈ আৰু দেই একদম কমেণ্টটো লিখি দিব মই নাম চাম নাজানো কিন্তু চাবলৈ মন আছিলে বন্ধ হৈ গৈছে আৰু দেৰি হৈ গ'ল আমাৰ বজাৰৰ পৰা আহোঁতে আমি বজাৰ থকা মানুহ মাছ মাংস বিকা মানুহ আমি ইমান আমি দামী মানুহ নহয়তো সোনকালে ঘূৰিব পৰা কাৰণে আমাৰ এইপিনে গিৰিন্দাক দেখিছিলোঁ এতিয়া অ' গিৰিন্দা কি লৈছে এয়া আৰু এইটো আমাৰ কি বুলি ক'ম ভাস্কৰ বুলি ক'ম চেলফি বুলি ক'ম আমাৰ আকৌ চেলফি নামটো পপুলাৰ দেই আৰু কিন্তু আচাৰটো কিন্তু খাই মজা লাগে এইটো একদম আৰু খাই দি নিচিনা লাগিছে দেখি গোন্ধ কেজি কেনেকুৱা বিকিছে কেজি 400 বাহ দামটো ধুনীয়া লগাইছে কিন্তু গোন্ধটো খাং লাগিছে দেই বাপৰে বাপ আজিহে মেলা লাগিছে দেই প্ৰথম গেটটো মেলা লাগিছে মেলা গাইজ একদম বজাৰ চজাৰ সামৰি আকৌ আহি গ'লোঁ আজি মেলা চাবলৈ এইফালে দোকান সামৰি আকৌ আহি গ'লোঁ আজি মেলা চাবলৈ গাইজ মেলা লাগিছে পুৰা এই আমাৰ চেলফি থাকি আহিলে গাইজ ধুনীয়া ছোৱালী ওলাইছে আজি এজনী পঠাব লাগিব আমাৰ যতীন দা কি খবৰ বহুত দিনৰ পিছত মহন্ত লগ পালোঁ আজি ভাল লাগিলে আৰু আমি মেলাত ঘূৰি আছোঁ আমি এই মেলাত ছোৱালী চাব লগা হয় নাই আমি লগ পালোঁ এই আমাৰ মানে মই কেমেৰা নলৈ পাৰ্টি খাই আছোঁ আজি আমি চাব লগা ওপৰত কি বুলি কওঁ মানে কি হ'ল এই বহুত বছৰৰ মূৰত আমাৰ ইয়াত বোলে এইটো আহিছে এইটো চকৰি নে কি বোলে বাইক ঘূৰাই বোলে ভিতৰত চাবলৈ যাব লাগে এতিয়া
মেলি চালোঁ বোলে অ' দাদা চালে কেনেকুৱা লাগে বঢ়িয়া। বাইকখনৰ এটা বস্তু চালোঁ কিন্তু যিখিনি প্ৰয়োজনীয় বস্তু লাগে ন চলিবলৈ সেইখিনি আছে, বাকী মটকা চটকা একো নাই। এটা কথা আপোনালোকে গম পাইছেনে, জীৱনতো যিখিনি প্ৰয়োজনীয় সেইখিনিহে ইউজ ল'ব লাগে মানে। এনেই আল্টু ফাল্টু বস্তু লৈ এনেই টকা খৰচ কৰি লাভ নাই, সেইটো কথা আজি গম পালোঁ। মেলা বুলি জলবিকে খালোঁ আৰু দেই।